গুড মৰ্ণিং। আজি কচু বনিব, সেইকাৰণে মায়ে কচু ধুই আছে। অলপ আগত চাহ খাইছিলোঁহে, মায়ে আকৌ এইফালে মাতিলে বুট ভাজা খাব। সেইবাবে দৌৰি দৌৰি আহিছোঁ একেবাৰে। এইফালে মাৰ কচু ৰেডি হৈও গ'ল। এই মজা বতৰত ভাত খাই উঠি এটা মজা টোপনিও মাৰি ল'লোঁ। তাৰপিছত মোৰ পাৰ্চেল এটা আহিছিলে। এটা হ'ল ৰেড বিটছ আৰু এটা গল্ডেন বিটছ। এইবাৰ জোনবিৰি এডাল লগাইছোঁ, বাকীখিনি হৈ গ'ল, বাছ কালাৰ কৰিব বাকী আছে। ডিনাৰত কি বনাওঁ ভাবি ভাবি চয়াবিন আলুৰ চব্জিকে বনালোঁ। আৰু হৈও একেবাৰে চিম্পল। ইয়াৰ বাবে চয়াবিন আৰু আলু বইল কৰি ল'ব লাগিব। তাৰপিছত গৰম তেলত আদা, নহৰু, জলকীয়াৰ পেষ্ট আৰু তাত কাটা পিঁয়াজ, লগত হালধি আৰু নিমখ দি কিনে তাত বইল চয়াবিনখিনিও দি দিছোঁ। লগত হোমমেড মছলাও এড কৰিছোঁ। ভালকৈ ভাজি উঠি বইল কৰি থোৱা আলুখিনি মেছ কৰি কিনে দি দিছোঁ। বাছ ইয়াতে পানী ঢালি দিলোঁ এণ্ড ইটছ ৰেডি। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পালে। আজিলৈ আহিছোঁ, নমস্কাৰ।